Hey guys, কেনে আছে আপোনালোক সাগে ভালে আছে ন? আজি টপিকটো আপোনালোক সব গমে পালে। মূল টপিকলৈ যোৱাৰ আগতে বলক এটা ভিডিও চাই লওঁ। যাব নেকি বাহিৰত অকমান ফুৰিবলৈ নে কি কয়? পিছে এওঁকো গৈছিলে। পাইছা না মজা এটা পাহৰি গৈছো দেই তাৰিফ এণ্টাৰটেইনমেণ্টছ বুলি যেটো চেনেল আছে মোৰ তাতে আপোনালোকে যি হলে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু এই যে ঘণ্টাটো আছে টাংকে বজাই দিয়ক আগলৈ এনে মজাদাৰ ভিডিও আপোনালোকে পাই থাকিব গতিকে আৰু দেৰি নকৰি আহক ভিডিও লৈ যাও मारो एक्स्ट्रा मारो मार एक्स्ट्रा मार मजा उठाब हाकला केला बिखाइছে बेटा भाड़ा मारिब হইছ ন পালি না মজা আপুনি ভাবিছে নেকি মই বন্ধুৰ লগত ফুৰিব যাম যদি ভাবিছে ভুল ফুৰিব আহিছিল দুজন কিন্তু গলে এজন কি যে লতি ঘতি ও নিজে বাছলি সাসান নাম এইজন আকৌ দন হাজিছে পুলিচে কৈছে ঘৰলে যা ই কৈছে নাযাও উল্টা পুলিচকে হিলগুটি মাৰিছে তৰি সৰা বজা বন্ধ বুলি জানো না জানো হয় জানো না জানো হ্যাঁ সৰা বজা জানো না জানো বন্ধ বুলি হ্যাঁ পৃথিৱীৰ গম পাৰবা অন মদ খাব জানো হ্যাঁ গম পাও না কোন কৰি বুঝছা বেটেই গায় খেলা ধৰি গেলা ঘুৰি ফুৰিছে হ্যাঁ अरगट हाय खेला अरगट মানুহ ৰাস্তা তলাব পৰা নাই ইহত দুটা এনে প্ৰাণী ইহত আকৌ মদ খাব আহিছে কওকচোন কওক পুলিচৰ কবত নিচাই ভাঙিল গতিকে ৰাইজ আপোনালোকে সজাগ হওক আমি সকলো সজাগ খবৰ হল আমাৰ পুলিচ কৰ্মী স্বাস্থ্য কৰ্মী সকলে ভাল কাম কৰি আছে সিহঁতক এপ্ৰিচিয়েট কৰক আপোনালোকে বিনা কাৰণত ৰাস্তা তলাই আমাৰ কৰ্তব্যৰত পুলিচসকলৰ কৰ্তব্যত বাধা বিঘিনিৰ সৃষ্টি নকৰিব সকলে ঘৰত থাকক সুৰক্ষিত থাকক মাস্ক ব্যৱহাৰ কৰক হ্যান্ড স্যানিটাইজ ব্যৱহাৰ কৰক নিজৰ লগতে নিজৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰাখক এই লকডাউন যি আৰম্ভ হৈছে 21 দিনীয়া এই 21 দিনীয়া লকডাউন আপোনালোকে গুৰুত্ব সহকাৰে মানি চলক কোনো জৰুৰী কাম নহলে ঘৰৰ পৰা কেতিয়াও ওলোৱাৰ চেষ্টা নকৰিব আৰু এই ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰক মানুহে যাতে এই লকডাউনৰ ভিতৰত বাহিৰত ওলালে কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তাৰ বিষয়ে অৱগত হ'ব পাৰে ধন্যবাদ